সোণালী সূতাৰ দেশ বুলি কোৱা যায়, কিন্তু মাজুলীৰ জীয়ৰীয়েও সুন্দৰভাৱে সোণালী সূতাৰে গঢ়ি তোলা মুগা ৰিহা মেখেলা পিন্ধি সুন্দৰভাৱে খোপাত কপৌ গুজি এনেধৰণে আহিছে ফাট বিহুৰ ৰূপৰস অসমৰ ৰাইজৰ আগত তেওঁলোকে দাঙি ধৰিবলৈ যে কেৱল ঢকুৱাখনাবাসীৰ ফাট বিহুৰ প্ৰতি বলিয়া নহয় যে সেয়ে প্ৰমাণ কৰিছে শদিয়াৰ পৰা ধুবুৰীলৈকে ফাট বিহু প্ৰেমী ৰাইজ আছে। আৰু তেনেধৰণে মাজুলীৰ পৰা দৌৰি আহিছে সত্ৰদ্বীপ মাজুলীতো এনেধৰণৰ এটা সুন্দৰ যি বিহুৰ সংস্কৃতি বৰ্তাই ৰখা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া যেন ঢকুৱাখনাবাসীৰ লগতো আত্মিক সম্পৰ্ক গঢ়ি তুলিবলৈ যত্ন কৰিছে। আৰু নাচনীসকলক দেখাইছোঁ আমি, যিসকল নাচনী ইতিমধ্যে আহিছে সেই নাচনীসকলে ইতিমধ্যে ফাট বিহুৰ এই সৌন্দৰ্যত তেওঁলোকৰ সৌন্দৰ্য বঢ়াই তুলিবলৈ যত্ন কৰিছে। আমি পুনৰ এই চেমনীয়া বিহু হুঁচৰি দলৰ মাজলৈ যাব বিচাৰিছোঁ। মাজুলীৰ পৰা আহিছে চেমনীয়া বিহু হুঁচৰি দল। মাজুলী চেমনীয়া বিহু হুঁচৰি দলৰ যিজন অধিনায়কক আমি লগ পাইছোঁ। সুন্দৰ অসমীয়া বাপতিসাহোন যিটো পৰম্পৰা অনুসৰি হাতত ছাতি আৰু এটা হাতত লেম্প লৈ তেওঁ আহিছে, এয়া দেখাবলৈ যত্ন কৰিছোঁ। আমি অনুভৱ জানিব বিচাৰিম এই মুহূৰ্তত আপোনাৰ অনুভৱ কেনেকুৱা যে আপুনি ছাতি লৈ আহিছে, হাতত লেম্প লৈ আহিছে, কেনেকুৱা অনুভৱ? কাৰণ নিশ্চয় এয়া দেখা গৈছে যে ৰংঘৰ বাকৰিৰ পিছতে অসমৰ বাপতিসাহোন স্বৰূপ হৈ পৰা ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাট বিহুৰ সংস্কৃতি পোনপটীয়াভাৱে দেখাবলৈ যত্ন কৰিছোঁ। ফাট বিহুৰ যিটো ৰূপ সৌন্দৰ্য, যিটো প্ৰাকৃতিক নিভাঁজ পৰিৱেশৰ মাজত উদযাপন কৰা ফাট বিহু, এই দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ। এই চেমনীয়া হুঁচৰি দলৰ পৰা এটা সূচনা শুনিব বিচাৰিছোঁ। হয়, দেখা গৈছে যে মৌঘুলি চাপৰিত এতিয়া কমলাবাৰীৰ জীয়ৰী
কমলাবায়ু ডেকা গাভৰুৰ এই বিহু আমি দেখাবলৈ যত্ন কৰিছোঁ। চেমনীয়া বিহু হুঁচৰিয়ে যথেষ্ট আপ্লুত কৰিছে ফাট বিহু প্ৰেমী ৰাইজক, আৰু যিসকল নাচনি আছে নাচনীসকলৰ পৰা আমি কিছু অনুভৱ জানিবলৈ এই যত্ন কৰিম। নাচনীসকলৰ অনুভৱ এই মুহূৰ্তত কেনেকুৱা, তেওঁলোকে ফাট বিহুত যোগদান কৰিবলৈ আহিছে। পোনপ্ৰথমে তোমালোকে ফাট বিহুত যোগদান কৰিবলৈ আহিছা, চেমনীয়া বিহু হুঁচৰিত প্ৰথমবাৰৰ কাৰণে আহিছা নেকি? কেনেকুৱা লাগিছে এই মুহূৰ্তত? ফাট বিহু চেমনীয়া বিহু হুঁচৰিত যোগদান কৰিছা, আশা কৰা নে তোমালোকে নিশ্চয় এটা পুৰস্কাৰ লাভ কৰিব পাৰিবা? কিমান ঠাইত এতিয়ালৈকে তোমালোকে বিহু এনেধৰণে প্ৰদৰ্শন কৰিছা? ফাৰ্ষ্ট আহিছা। তোমালোকৰ এই বিহুখনক নেতৃত্ব কোনে দিছে? আমাৰ বৰ্ণালী বাইদেৱে আমাক বহুত নেতৃত্ব দিছে। তাৰ লগত আছে উৎপল শইকীয়া ছাৰ আৰু আমাৰ ডিম্বেশ্বৰ শইকীয়া ছাৰ। আজি হয়তো আমাৰ বহুত ভাল হৈছে। মই প্ৰথমবাৰৰ বাবে বাহিৰলৈ এনেকৈ মানে বিহু কৰিবলৈ আহিছোঁ। খুব ভাল লাগিছে। হয়। চাৰিকৰীয়া পাৰৰ এই যিটো ৰূপ সৌন্দৰ্য, যিটো বতাহ মাৰি থকা ফিৰফিৰীয়া বতাহৰ মাজত প্ৰাকৃতিক নিভাঁজ পৰিৱেশত তোমালোকে বিহু নাচিছা, এই পৰিৱেশ অন্য ঠাইত পাইছা নেকি? এই পৰিৱেশ আজিলৈকে আমি কোনো ঠাইতে পোৱা নাই। আজি এই পৰিৱেশ পাই খুবেই ভাল লাগিছে আৰু আশা কৰোঁ যাতে আমি ইয়াৰ পৰা কিবা এটা পুৰস্কাৰ লওঁ। নিশ্চয় এনেধৰণে ফাট বিহুৰ চাৰিকৰীয়া নৈ পাৰৰ ৰিপ ৰিপ বতাহৰ যিটো প্ৰাণস্পন্দন পৰশ, সেই পৰশৰ লগতে চাৰিকৰীয়া নৈৰ যিটো নিৰৱধি চাৰিকৰীয়া নৈৰ যিটো কুলু কুলু শব্দ, সেই শব্দৰ মাজত এতিয়া এক নতুন শব্দ মৌঘুলি চাপৰিত সৃষ্টি হৈছে। এক উদ্ভাসিত হৈ পৰিছে মৌঘুলি চাপৰি, আৰু সুন্দৰ পৰিৱেশৰ মাজৰ সকলো বাংময় হৈ পৰিছে। বিহুৰ মাজত মতলীয়া হৈ পৰিছে, কবিতাৰ জৰিয়তে মতলীয়া হয় কিছু লোক, আৰু বিহুৰ মাজত মতলীয়া হৈছে এনেধৰণে মৌঘুলি চাপৰিত। আৰু পৰৱৰ্তী সময়ত দেখাম যে কেনেধৰণে মৌঘুলি চাপৰিত এই উদযাপন কৰা হৈছে অন্যান্য কাৰ্যসূচীসমূহ, আৰু তাৰ বাবে আমি প্ৰাগ নিউজৰ দৰ্শকসকলক দেখাই যাবলৈ যত্ন কৰিম।